বেছি ভাল লাগে মানে ইমান বেছি ভাল আৰু থেংক ইউ আজি তোমাৰ কাৰণে সম্ভৱ হ'ল কাৰণ নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ ৰূপত দেখিছে নহয় মানে আজি অলপ বেলেগ ভিডিঅ'টো বেলেগ হ'ব। আপোনালোকে দেখিবলৈ পাব আমাৰ মৰাণসকলৰ আজি বিশ্বৰ সৰ্বপ্ৰথম গণ বিপ্লৱ নেতা বীৰ ৰাঘৱ মৰাণ দেৱৰ আজি জন্মতিথিৰ উপলক্ষে আমাৰ গাঁৱতেই বীৰ ৰাঘৱ মৰাণ দিৱস পতা হৈছে। ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ নৃত্যৰে আদি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানে ইয়াত সাংস্কৃতিক অনুষ্ঠান গধূলিলৈ আছে। এনেকুৱাবিলাক অনুষ্ঠান হয়তো আপোনালোকে কোনোদিনে দেখা নাই, দেখিছে এনেকুৱা ধৰণৰ ধৰক। সেইকাৰণে মোৰ লগৰো আহিছে আৰু বহুত ফাইনেলি মোৰ লগৰ এজনী আহিছিলে, লগৰজনীক চিনাকি কৰি দিছোঁ। এয়া মানৱী। কেনেকুৱা খবৰ আপোনালোকৰ? ভালনে? আজি মই পুৰা মৰাণ জনগোষ্ঠীৰ মানে পুৰা বুকুত মেখেলা পিন্ধি লৈছোঁ আৰু পুৰা নাচিম বুলি ভাবিছোঁ। মানে এনেকুৱা নাচিম মানে চবে চাই থাকিব দি আপোনালোকৰ ভিডিঅ'টো কিন্তু চাই থাকিব, শেষলৈকে চাব, স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ইয়াতে মৰাণ জনজাতি কেওটা সংগঠনৰ পতাকা উত্তোলন, তাৰ পাছতে আছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু এয়া হ'ল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু এয়া হ'ল মৰাণসকলৰ তোলনি বিয়া। যেনেকৈ মানুহে মৰাণ তোলনি বিয়া বুলি ক'লে আপোনালোকে চিনি পায়। এয়া মৰাণসকলৰ তোলনি কনীয়া বনাইছে ইয়াতে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ এনেকুৱা শোভাযাত্ৰা আছে দেখাই আছে। আৰু এয়া হ'ল মৰাণ বিহু নৃত্য। মোৰ অতি প্ৰিয় হয় এই নৃত্যটো, মোৰ বহুত ভাল লাগে। এয়া চাইছে আপোনালোকে মৰাণ বিহু নৃত্য নাচি আছে। আৰু এনেকুৱাকৈ বহুত ধৰণৰ জাতি জনগোষ্ঠীৰ নৃত্যসমূহ দেখাই আছোঁ আপোনালোকক। আৰু যদি মোৰ ভুল হোৱা নাই, এয়া নিশ্চয় আহোমসকলৰ নৃত্য হ'ব লাগে, আহোমসকলৰ জনগোষ্ঠী হ'ব পাৰে। তাৰপাছতে এয়া হ'ল কছাৰীসকলক মই চিনি পাইছোঁ। মোৰ ভুল হোৱা নাই চাগে, এয়া কছাৰীয়ে হ'ব। এয়া আমাৰ ৰশ্মি আৰু এয়া পিংকি। আজি ক'ত আহিছা? মৰাণ বীৰ ৰাঘৱ মৰাণ দিৱস চাবলৈ আহিছা আৰু কেনেকুৱা লাগিছে? দেখি আছে, মই দেখাই আছোঁ মানে আমাৰ মানৱী খুব ফলোৱাৰ্ছবিলাকে ছাবস্ক্ৰাইবাৰবিলাকে তাক কামো মানে আমুকো চিনি পাওঁ তামুক চিনি পাওঁ বুলি কৈছে। এয়া কেনেকুৱা লাগিছে কোৱা তোমাৰ ইয়াত আহি? এই বহুত ভাল লাগিছে বে, বিশেষকৈ বহুত বেছি ভাল লাগিছে মানে ক'ব পৰা নাই। যেতিয়া নিজৰ মানে ফেমিলিবিলাকক লগ পাওঁ, মানে ফ্ৰেণ্ডছবিলাক ফেমিলিও ক'ব পাৰি, ফ্ৰেণ্ডছ হয় নাই সেইবিলাক, তো বহুত বেছি ভাল লাগে মানে ইমান বেছি ভাল লাগে। আৰু থেংক ইউ আজি তোমাৰ কাৰণে সম্ভৱ হ'ল কাৰণ তাহাঁতৰ ঘৰটো যদি ইমান ওচৰত নথকা দিন মই আহিব নোৱাৰিলোঁ ইমান দূৰৰ পৰা। থেংক ইউ কৃষ্ণাঞ্জলি, ৱেলকাম। অলৱেজ মষ্ট ৱেলকাম বুলিব লাগিব এতিয়া। তো আৰু ৰাতিলৈ আমি প্ৰগ্ৰেম চাম, বহুত প্ৰগ্ৰেম আছে আৰু চাই থাকিম। আপোনালোকো চাই থাকিব, এনজয় আমাৰ লগতে আপোনালোকো এনজয় কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বন্ধুসকল, ইয়াতে আমাৰ মৰাণসকলৰ বিভিন্ন মানে নৃত্যসমূহ, যেনেকৈ এই আপোনালোকে ডলালৈ দেখিছে, সেইটো হ'ল কলাবৰী নৃত্য আৰু এইটো হ'ল মৰাণ ড্ৰেছ। আৰু এইবিলাক ওপৰখিনি ৰাতি বিহুৰ হয়। তাৰপিছতে আপোনালোকে দেখিব পাব ইয়াতে ধান কাটি থকা দৃশ্য, ওপৰত তাঁত বোৱা দৃশ্য আৰু এইবিলাক মৰাণ জনজাতিৰ বিভিন্ন মানে যন্ত্ৰ পাতি বুলি ক'ব লাগিব। এতিয়া খৰা চেপা কিবা কিবি এইবিলাক আছে। তাৰপিছতে এয়া হ'ল এইজনাই বীৰ ৰাঘৱ মৰাণ, তেখেতৰে এয়া আজি জন্মতিথি উপলক্ষে ইয়াত বীৰ ৰাঘৱ মৰাণ দিৱস পতা হৈছে। তাৰপিছতে আমাৰ এইবিলাক আছে খৰা ভাৰ আদি এইবিলাক, এয়া কিবা ধুটং নে কিবা বুলি কয় আৰু এটা কিবা এটা বজাইছে তেনেকৈ।
আৰু এয়া সৰ্বানন্দ সোণোৱালক আগৰবাৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰা হৈছিলে। তাৰপিছতে এয়া মিটিং, বিভিন্ন অনুষ্ঠানত মিটিং পতা হয়। তাৰপিছতে এইবিলাক ধৰ্ণা দিয়া কাৰ্যসূচী, মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে এনেধৰণে বিভিন্ন ধৰণৰ টাইমত এয়া মানে ধৰ্ণা কাৰ্যসূচী। সেয়াই আৰু আপোনালোকক মৰাণ বিহু দেখুৱাব গৈছোঁ। মৰাণসকলৰ একদম এটা ধুনীয়া নৃত্য আপোনালোকক দেখাব গৈ আছোঁ, আপোনালোকে চাই থাকিব। কপিৰাইট লাগি যাব, মই গানটো শুনাব নোৱাৰি।
কপিৰাইট ক্লাইম লাগি যাবৰ কাৰণে মই গানবিলাক শুনাব নোৱাৰিম। আপোনালোকে জানেই ইউটিউবৰ কথা। আৰু এইজনক চাওক, ইমান নাচিছে, ফূৰ্তি পাইছে। আৰু বহুদিনৰ মূৰত এনেকুৱা এটা অনুষ্ঠান পাইছে আৰু আমিও পাইছোঁ। মানুহে ইয়াত কিমান মানুহ আহিছে চাওক এইবাৰ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ ইমানেই আছিল। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।